নমস্কাৰ বন্ধুসকল আসাম অনলাইন সাৰথি চেনেলটোলৈ আপোনালোকক স্বাগতম বন্ধুসকল IBPSত মুকলি হৈছে 9640 টাকৈ পদ হয় বন্ধুসকল IBPSত 9640 টাকৈ পদ মুকলি হৈছে আৰু ইয়াৰ বুজন সংখ্যক পদ অসম গ্ৰামীণ বিকাশ বেংকত মুকলি হৈছে এই ভিডিঅ'টোৰ জৰিয়তে আমি এই বিষয়ে আপোনালোকক বিতংভাৱে জনাম গতিকে বন্ধুসকল এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাওক আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰক যাতে এনেকুৱা সকলো তথ্য আপোনালোকে সময়মতে পাই থাকে বন্ধুসকল ইয়াতে আপোনাৰ আসাম গ্ৰামীণ বিকাশ বেংকতো বহুত পদ খালি হৈ আছে আৰু য'ত আপোনাৰ আমাৰ লোকেল ল্যাঙ্গুৱেজ আসামিজ বেংগলী বা বড়ো জনা হ'ব লাগিব গতিকে এইটো আমাৰ অসমৰ প্ৰাৰ্থীসকলৰ কাৰণে অতিকৈ ভালৰ খবৰ যাতে আমাৰ অসমীয়াৰ কাৰণে ইয়াত পোষ্ট মুকলি অৰ্থাৎ ৰিজাৰ্ভেশ্যন হৈ আছে বন্ধুসকল এতিয়া যদি আমি আহো এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত ইয়াত প্ৰধানত ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু যি ঠাইত তেখেতে পোষ্টিং হ'ব তাত তেখেতৰ লোকেল ল্যাঙ্গুৱেজ জনা হ'ব লাগিব বন্ধুসকল এতিয়া যদি আমি আহো বয়সৰ ক্ষেত্ৰত ইয়াত প্ৰথম পোষ্ট আছে অফিচাৰ স্কেল 3 সিনিয়ৰ মেনেজাৰ ইয়াত আপোনাৰ বয়সৰ নিম্ন সীমা হৈছে 21 বছৰ আৰু বয়সৰ ঊৰ্ধ্ব সীমা হৈছে 40 বছৰ কিন্তু এইটো কেৱল আমাৰ জেনাৰেল প্ৰাৰ্থীসকলৰ কাৰণেহে ফৰ অফিচাৰ স্কেল 2 মেনেজাৰৰ ক্ষেত্ৰত আপোনাৰ বয়সৰ নিম্ন সীমা হৈছে 21 বছৰ আৰু বয়সৰ ঊৰ্ধ্ব সীমা হৈছে 32 বছৰ ফৰ অফিচাৰ স্কেল 1 এসিস্ট্যান্ট মেনেজাৰৰ ক্ষেত্ৰত বয়সৰ নিম্ন সীমা হৈছে 18 বছৰ আৰু বয়সৰ ঊৰ্ধ্ব সীমা হৈছে 30 বছৰ আৰু ফৰ অফিস এসিস্ট্যান্ট মাল্টিপাৰপাজৰ ক্ষেত্ৰত বয়সৰ নিম্ন সীমা হৈছে 18 বছৰ আৰু বয়সৰ ঊৰ্ধ্ব সীমা হৈছে 28 বছৰ ইয়াত কিছুমান ৰিলেক্সেশনো আছে যেনেকৈ SC ST প্ৰাৰ্থীৰ কাৰণে 5 বছৰৰ ৰিলেক্সেশন আছে OBC সকলৰ কাৰণে 3 বছৰৰ ৰিলেক্সেশন আছে PWD কাৰণে 10 বছৰৰ ৰিলেক্সেশন আছে বন্ধুসকল আমি ডিটেইলছ লিংক আমাৰ ডেসক্ৰিপচন বক্সত দি দিছো তাৰ পৰা আপোনালোকে ভালদৰে এডভাৰটাইজমেন্টটো পঢ়ি চাব বন্ধুসকল এতিয়া যদি আমি আহো এডুকেশনাল কোৱালিফিকেশন আৰু এক্সপেৰিয়েন্সৰ ক্ষেত্ৰত প্ৰথম পোষ্ট অৰ্থাৎ অফিস এসিস্ট্যান্ট মাল্টিপাৰপাজত আপোনাৰ বেচেলৰ ডিগ্ৰী ইন এনি ডিসিপ্লিন ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি হোৱাৰ উপৰিও প্ৰফিচিয়েন্সি ইন লোকেল ল্যাঙ্গুৱেজ হ'ব লাগিব আৰু তেখেতৰ প্ৰধানত কম্পিউটাৰ নলেজ থাকিব লাগিব এই ক্ষেত্ৰত কোনো ধৰণৰ এক্সপেৰিয়েন্স বিচৰা নাই আমি যদি আহো এতিয়া অফিচাৰ স্কেল 1 এসিস্ট্যান্ট মেনেজাৰৰ ক্ষেত্ৰত ইয়াত আপোনাৰ এক নম্বৰত হ'ব লাগিব বেচেলৰ ডিগ্ৰী ইন এনি ডিসিপ্লিন ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি অৰ ইটস ইকুইভ্যালেন্ট আৰু এই ক্ষেত্ৰত আপোনাৰ প্ৰিফাৰেন্স দিয়া হ'ব যিবিলাক ক্যান্ডিডেটৰ ডিগ্ৰী আছে এগ্ৰিকালচাৰ হৰ্টিকালচাৰ ফৰেষ্ট্ৰি এনিমেল হাজবেণ্ডাৰী ভেটেনাৰী সায়েন্স এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং ইত্যাদি বিভাগত আৰু বন্ধুসকল ইয়াত আপোনালোকৰ লিখা আছে যে যদি কোনোবাৰ ইকোনমিক্স বা একাউন্টেন্সি থাকে তেওঁলোককো ইয়াত কি কৰিব আপোনাৰ মানে ইয়াত আপোনাৰ অগ্ৰাধিকাৰ দিব বন্ধুসকল এই ক্ষেত্ৰতো আপোনাৰ কম্পিউটাৰ নলেজ থকাটো বাধ্যতামূলক বন্ধুসকল এতিয়া আমি আহো যদি অফিচাৰ স্কেল 2 জেনাৰেল বেংকিং অফিচাৰৰ ক্ষেত্ৰত তাত আপোনাৰ বেচেলৰ ডিগ্ৰী ইন এনি ডিসিপ্লিন ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি অৰ ইটস ইকুইভ্যালেন্ট উইথ এ মিনিমাম অফ 50% মাৰ্ক অৰ্থাৎ 50% মাৰ্ক হৈতে স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব ইয়াৰ ক্ষেত্ৰত কিছুমান প্ৰিফাৰেন্সৰ কথা আছে যেনেকৈ যে প্ৰিফাৰেন্স আগবঢ়াব সেইসকল প্ৰাৰ্থীক যাৰ ডিগ্ৰী থাকিব বেংকিং ফাইনেন্স মাৰ্কেটিং এগ্ৰিকালচাৰ হৰ্টিকালচাৰ ফৰেষ্ট্ৰি এনিমেল হাজবেণ্ডাৰী আদি বিভিন্ন বিভাগত বন্ধুসকল এই ক্ষেত্ৰত প্ৰাৰ্থীজনৰ অভিজ্ঞতা থকাৰ প্ৰয়োজন এই ক্ষেত্ৰত প্ৰাৰ্থীজনৰ 2 বছৰৰ অভিজ্ঞতা লাগিব 2 years as an officer in a bank or financial institution বন্ধুসকল এতিয়া যদি আমি আহো অফিচাৰ স্কেল 2 ক্ষেত্ৰত স্পেশাল অফিচাৰ্ছৰ ক্ষেত্ৰত ইয়াত আপোনাৰ ইনফৰমেশন টেকনলজি অফিচাৰ নামৰ পোষ্ট হৈছে পোষ্টৰ নাম হৈছে আপোনাৰ ইনফৰমেশন টেকনলজি অফিচাৰ ইয়াত আপোনাৰ বেচেলৰ ডিগ্ৰী ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি ইন ইলেক্ট্ৰনিক্স কমিউনিকেশ্যন কম্পিউটাৰ সায়েন্স / ইনফৰমেশন টেকনলজি
or its equivalent with a 50% marks in aggregate অৰ্থাৎ 50% নম্বৰ লাগিব আৰু ইয়াত কিছুমান ডেজাৰেবল নলেজ লাগিব যেনেকৈ সাৰ্টিফিকেট ইন ASP BHP C++ Java VB VC OCP etc. বন্ধুসকল এই ক্ষেত্ৰত প্ৰাৰ্থীজনৰ 1 বছৰৰ অভিজ্ঞতা থকাটো প্ৰয়োজন ইয়াৰ পিছত আছে চাৰ্টাৰ্ড একাউন্টেন্টৰ কাৰণে গতিকে CA এৰ কাৰণে আপোনাৰ CA from Institute of Chartered Accountants of India আৰু এই ক্ষেত্ৰতো 1 বছৰ আপোনাৰ ৰিলেটিভ ফিল্ডত অভিজ্ঞতা থকাৰ প্ৰয়োজন ইয়াৰ পিছত আছে ল অফিচাৰৰ ক্ষেত্ৰত ডিগ্ৰী from a recognized university in law or its equivalent with a minimum of 50% marks in its aggregate অৰ্থাৎ 50% নম্বৰৰ সৈতে ল ডিগ্ৰীধাৰী হ'ব লাগিব তদুপৰি এই ক্ষেত্ৰত 2 বছৰৰ অভিজ্ঞতাৰ কথাও কোৱা হৈছে ইয়াৰ পিছত আছে ট্ৰেজাৰী মেনেজাৰৰ ক্ষেত্ৰতো 1 বছৰৰ অভিজ্ঞতাৰ কথা কৈছে আৰু এই বিষয়াসকল আপোনাৰ MBA ফাইনেন্স ডিগ্ৰীধাৰী হোৱা হ'ব লাগিব তাৰ পিছত আছে মাৰ্কেটিং অফিচাৰৰ ক্ষেত্ৰত MBA in marketing from a recognized university হ'ব লাগিব আৰু তেখেতৰ 1 বছৰৰ ইন ৰিলেভেন্ট ফিল্ডত অভিজ্ঞতা থকা হ'ব লাগিব ইয়াৰ পিছত আছে এগ্ৰিকালচাৰ অফিচাৰত বেচেলৰ ডিগ্ৰী ইন এগ্ৰিকালচাৰ হৰ্টিকালচাৰ ডায়েৰী এনিমেল হাজবেণ্ডাৰী ফৰেষ্ট্ৰি ভেটেনাৰী সায়েন্স এটসেট্ৰা আৰু এই ক্ষেত্ৰত তেওঁলোকে 50% এগ্ৰিগেট পাৰ্চেন্ট লাগিব স্নাতক ডিগ্ৰীত আৰু এই ক্ষেত্ৰত 2 বছৰৰ আপোনাৰ ৰিলেটিভ এক্সপেৰিয়েন্সো লাগিব বন্ধুসকল এতিয়া আমি আহো অফিচাৰ স্কেল 3 ক্ষেত্ৰত সিনিয়ৰ মেনেজাৰ এই ক্ষেত্ৰত বেচেলৰ ডিগ্ৰী ইন এনি ডিসিপ্লিন from a recognized university or its equivalent with a minimum percentage of 50 অৰ্থাৎ 50% লাগিব আৰু প্ৰিফাৰেন্স will be given to the candidates having degree diploma in banking finance marketing agriculture horticulture forestry animal husbandry etc. গতিকে এই সকল বিভাগত যি সকলে বেচেলৰ ডিগ্ৰী কৰা আছে বা ডিপ্লোমা আছে তেওঁলোকক এই ক্ষেত্ৰত প্ৰিফাৰেন্স দিয়া হ'ব আৰু এই ক্ষেত্ৰত আপোনাৰ মিনিমাম 5 years experience as an officer in a bank or financial institution এই ক্ষেত্ৰত আপোনাৰ মিনিমাম 5 বছৰৰ বেংক অৰ্থাৎ ফাইনেন্সিয়েল ক্ষেত্ৰত অভিজ্ঞতা থকাটো বাঞ্ছনীয় বন্ধুসকল এতিয়া যদি আমি আহো এপ্লিকেশন ফিছৰ ক্ষেত্ৰত বন্ধুসকল এপ্লিকেশন ফিছ হৈছে অফিচাৰ স্কেল 1 2 আৰু 3 কাৰণে 175 টকা 175 for SC ST PWBD কেণ্ডিডেট আৰু 850 হৈছে অন্যান্য সকলৰ কাৰণে আৰু অফিচ এসিস্টেন্ট মাল্টিপাৰপাজৰ ক্ষেত্ৰত rupees 175 হৈছে SC ST PWD আৰু এক্স সাৰ্ভিসমেনৰ ক্ষেত্ৰত আৰু 850 টকা হৈছে অন্যান্য শ্ৰেণীৰ ক্ষেত্ৰত অকল এতিয়া যদি আমি আহো ইয়াৰ ইম্পৰ্টেন্ট ডেটৰ ক্ষেত্ৰত অৰ্থাৎ কেতিয়া আমাৰ এপ্লিকেশন স্টাৰ্ট হ'ব ইয়াত লিখা আছে যে অনলাইন ৰেজিষ্ট্ৰেচন ইনক্লুডিং এডিট মডিফিকেশন এপ্লিকেশন বাই 1/7/2020 অৰ্থাৎ 1 জুলাই 2020 পৰা 21 জুলাই 2020 লৈ হ'ব পেমেন্ট অফ এপ্লিকেশন ফিজ হ'ব আপোনাৰ 1 জুলাই 20 পৰা 21 জুলাই 2020 লৈ ডাউনলোড অফ কল লেটাৰ্স প্ৰি এক্সাম ট্ৰেইনিং 12/8/2020 অৰ্থাৎ 12 আগষ্ট গতিকে এনেকৈ আপোনাৰ বিভিন্ন টেন্টেটিভ ডেট বিলাক দিয়া আছে এইবিলাক বন্ধুসকল মই আপোনালোকক কৈ দিছো এইটো হৈছে কেৱল টেন্টেটিভ ডেট মাত্ৰ এইটো আপোনাৰ চিয়ৰ নহয় সকল এতিয়া যদি আমি আহো ভ্যাকেন্সিৰ ক্ষেত্ৰত আসাম গ্ৰামীণ বিকাশ বেংকত অসমৰ হৈ ভ্যাকেন্সি আছে আৰু ইয়াত আপোনাৰ ভ্যাকেন্সি আছে SC কেণ্ডিডেটৰ কাৰণে 15টা STৰ কাৰণে 8টা OBCৰ কাৰণে 27টা আৰু EWS শ্ৰেণীৰ কাৰণে 10টা আৰু জেনাৰেল কেটেগৰীৰ কাৰণে আছে আপোনাৰ 40টা আৰু এক্স সাৰ্ভিসমেনৰ কাৰণে 10টা গতিকে বন্ধুসকল আসাম গ্ৰামীণ বিকাশ বেংকত আপোনালোকৰ কাৰণে এইটো এটা ভাল সুযোগ আপোনালোকে ভালদৰে এইটো এপ্লাই কৰক ইয়াৰ ক্ষেত্ৰত আমি যদি চাও অফিচাৰ স্কেল 1ৰ ক্ষেত্ৰত তাতো আপোনাৰ আসাম গ্ৰামীণ বিকাশ বেংকত 18টা SCৰ কাৰণে SCৰ কাৰণে 9টা OBCৰ কাৰণে 32টা
EWSৰ কাৰণে 12টা আৰু জেনেৰেলৰ কাৰণে 49টা ভালে সংখ্যক পদ খালী হৈ আছে বন্ধুসকল এনেদৰে বিভিন্ন পদত বিভিন্নভাৱে আসাম গ্ৰামীণ বিকাশ বেংকত খালী হৈ আছে আপোনালোকলৈ অনুৰোধ এই লকডাউনৰ সময়ত সময় এনে অপব্যৱহাৰ নকৰি আপোনালোকে ভালদৰে পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন কৰক পৰীক্ষা দিয়ক আৰু বেংকৰ বিষয়া হিচাপে নিযুক্তি লাভ কৰক যদি বন্ধুসকল ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰিব আৰু এনেকুৱা সকলো ধৰণৰ খবৰ সময়মতে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক ধন্যবাদ